শুনতে জোৱানিশা মূৰ্খপুৰ দাবী বৃত্তি দেৱে কৰিছে নিৰ্দেশ ৰাজকীয় যজ্ঞ আৰম্ভ কৰিছে সেই হেতু চিন্তিত আজি মই ভাইহঁতে ৰাজকীয় যজ্ঞ কিন্তু এই যজ্ঞ কৰা যে বৰ কঠিন ভাইহঁত নিজ বাহুবলে পৰাজয় কৰিব নোৱাৰিলে এই যজ্ঞ সম্পাদন নহয় আৰু ভুলকৰে দেখি নহ'লে এই যজ্ঞ সম্পাদন কৰাৰ সামৰ্থ্য নাই সেই হেতু ভাইহঁত মোৰ মনত আজি অলপো শান্তি নাই কি কোৱা দাদা যাৰ চাৰি ভাতৃ আৰু স্বয়ং যদুমতীৰ সহায় থাকোঁতে সেই চিন্তাৰে কামৰ কি দাদা তুমি মাত্ৰ বৃত্তি ৰাতে ক্ষীৰত লৈ নিৰ্ভয় মনেৰে যজ্ঞৰ কাৰ্য কৰা সঁচা কথা আইমতী ভাগোতে কথাবোৰ কৃষ্ণ যদুমতী ভাগোতে গান্ধিক থালি এই অৰ্জুন ভাগোতে বাহুবলী দাদা বেগুদ নকৰিবা অযথা চিন্তা যজ্ঞৰ নিমিত্তে দাদা ধৰ্মৰাজ নানিবা কদাপি নিৰুক্ষমতে নিৰিবা পৰিচয় পাণ্ডৱকে দুৰ্বলী শক্তিহীন বুলি আদেশ কৰিলে এই বিপুলৰে লক্ষ্য ৰাজাকে অকলে কৰিম বশীভূত দাদা ধৰ্মৰাজ সন্মতি জনোৱা বৃত্তিৰ আদেশ দাদা দিয়ে যদি আমি আজি যদুমতীৰ নিমন্ত্ৰণ পত্ৰ যোগে জনামেই খন আছে ভাইহঁত পৰম সন্তোষিত হ'লো মই তোমালোকৰ কথা তোমালোকৰ মতামত আৰু সহযোগিতাৰ অবিহনে ৰাজকীয় যজ্ঞৰ দৰে গধুৰ সিদ্ধান্ত মই অকলে লোৱাটো অসম্ভৱ হ'লহেঁতেন বাৰু যেই কি নহয় তেন্তে যদুপতিক পত্ৰ যোগেৰে নিমন্ত্ৰণ জনোৱা ব'লা সকলো যোগে বিশ্ৰাম কক্ষত যজ্ঞৰ বিষয়ে আলোচনা কৰোঁ ভাবিছিলো যারা সংখ্যা পরাজয় পোৱা দেখি আকৌ যুদ্ধলৈ নাহে কিন্তু গুপ্ত পুৰাণ মুখে জানিব পাৰিছো যারা সংখ্যা পুনৰ লাগিছে মথুৰা আক্ৰমণৰ সুযোগ এতিয়া দেখিছো যারা সংখ্যাৰ অত্যাচাৰত মথুৰাবাসী অশান্তিতে কটাইছে জীৱন কৃষ্ণ নকৰিবি চিন্তা তাৰ বাবে এই ফলৰূপী অস্ত ভয়ংকৰে বলগমে অগ্ৰে সিহঁতক শুনি দুখী হলো তোমাৰ বাণী কিন্তু সেই জৰাসংঘক সন্মুখ সময়ত বধ কৰিব পৰা বীৰ এই যাদৱ বংশত বিৰল এবাৰ পৰাজয় হোৱা দেখি ভাবিছিলি নেকি তোমালোকে সময় ক্ষেত্ৰলৈ নাহিম বুলি মথুৰা কৰিছে আক্ৰমণ আমাক হত্যা কৰাৰ প্ৰতিশোধ ল'বৰ বাবে আহিছো তোৰ সমীপে মিছা আখৰে হৈছে তহঁতে মথুৰালৈ ঘূৰি যা নেকি ৰাজ্যলৈ অৱতি নিধন নকৰালৈকে তদুমেও ঘূৰি নাযায় মগধ বাহিনী যুদ্ধ নকৰি পলম এই কথা আগবাঢ়ি দেখা যাওক বলৰ বিক্ৰম
আমাদের হাতত আমারই প্রাণ যাব এতিয়া এটি কি করা ভাই কি করা চিন্তা নকৰিবা দাদা খুব সাগৰ দক্ষত কৰি নিশ্ৰাম ৰক্ষা কৰিব কৃষ্ণ কলৈ পাবলৈ আহিছ ধীৰ কৃষ্ণ নয়নৰ আগত ধূলি ছটিয়াই সাগৰে বাধ্যত পৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছ নাপাবি নিশ্চয় জনাসন্ধৰ হাতত এই শক্তিকে লৈ জগতপতিয়ে গৰ্ব কৰিব ভগৱতী অতি যাদৱৰ শক্তি প্ৰমাণিত হ'লে মগধৰ আগবীৰ ভগৱান চেষ্টাৰ পাছতে এবাৰ পৰাজিত হ'ল যুদ্ধত কলীয়া কৃষ্ণ কিন্তু বিধিৰ কৃপাতে প্ৰাণ পালে শিখাৰ পক্ষ তেনেকুৱা সেনাপতি এবাৰ নৰমেচ যজ্ঞৰ কৰোৱাইছ বন্দী কৰো 1 লক্ষ রাজেন্দ্র মন্ডলী বলিদিও ইষ্টাগুরু মহাদেবর সুন্দরে অতি সুন্দরে যুক্তি মহরছে অনতি পলনে দিকে ভিতরে হেতু যাত্রা আরম্ভ করিব লাগে সেনাপতি নরমের চক্র করু আয়োজন মহারাজ